ভূপেন হাজৰিকাৰ বিদ্ৰোহৰ অগণিৰ গীত শীতৰে সেমেকা ৰাতি। শীতৰে সেমেকা ৰাতি। ডক্টৰ ভূপেন হাজৰিকাই 1969 চনতেই ৰচনা কৰা শীতৰে সেমেকা ৰাতি গীতটোৱে আজিও শ্ৰোতাৰ হৃদয় আলোড়িত কৰে। গীতটোৱে জনজীৱনৰ সংগ্ৰাম আৰু সমস্যাৰ এনে এখন চিত্ৰ আঁকে যিয়ে সকলো স্তৰৰ মানুহৰ মানৱীয় চেতনা আৰু জীৱনৰ ভয়াৱহতাক প্ৰতিফলিত কৰে। এই গীতটোত মানুহৰ দৰিদ্ৰতা আৰু জীৱনৰ শংকাৰ সৈতে ভূপেন হাজৰিকাই নিজকে এনেদৰে একাত্ম কৰিছিল যে ই কেৱল এটা সুৰীয়া গীত নহয়, ই মানুহৰ জ্বলন্ত সমস্যাৰ প্ৰতিবিম্ব হৈ থাকিব চিৰদিন। গীতটোৰ সংগীত সৃষ্টিৰ ক্ষেত্ৰতো হাজৰিকাই এক ব্যতিক্ৰমৰ সৃষ্টি কৰিছিল, যাতে গীতৰ সুৰে মানুহক জীৱনৰ সঁচা ছবি এখন অনুভৱ কৰাব পাৰে, আৰু তাত তেখেত সফল হৈছিল। গীতটোৰ সংগীতৰ বিশ্লেষণ কৰিলে আমি দেখিম যে গীতটো মূলতঃ এক ব্যতিক্ৰমী সুৰেৰে সমৃদ্ধ। আমাৰ দৃষ্টিত শীতৰে সেমেকা ৰাতি গীতটোৰ সাংগীতিক উপাদানসমূহ হ'ল পুনৰাবৃত্তিমূলক সুৰ। গীতটোৰ সুৰ সহজ আৰু পুনৰাবৃত্তিমূলক। ইয়াত চিত্ৰিত কৰা জীৱনৰ একাগ্ৰতা আৰু কষ্টক প্ৰতিফলিত কৰা হৈছে। গীতৰ সুৰে কালজয়ী সুৰৰ ঢৌ তোলে আৰু মানুহৰ সক্ৰিয় সংগ্ৰামৰ অনুভূতিৰ সৃষ্টি কৰে। অতি কম বাদ্যযন্ত্ৰ। সাধাৰণতে ব্যৱহৃত অধিক বাদ্যযন্ত্ৰৰ সলনি অতি কম বাদ্যযন্ত্ৰৰ ব্যৱহাৰেৰে হাজৰিকাই গীতটোত নিশাৰ পৰিৱেশৰ নিস্তব্ধতা আৰু প্ৰান্তীয় সম্প্ৰদায়সমূহৰ বিচ্ছিন্নতাক আলোকপাত কৰে। মাজে মাজে তেওঁ তু জুই ৰুম আৰু দূৰৈত মানুহৰ কান্দোনৰ প্ৰতিধ্বনি তুলি বাস্তৱতা আৰু সঁচা আৱেগৰ স্পৰ্শ যোগ কৰে। পৰিৱৰ্তনশীল সুৰ। গীতটোৰ আৰম্ভণিতে এটা বিষাদময় সুৰ ভাঙি আহে আৰু তাৰ পিছত সুধাকণ্ঠৰ অৱতাৰণাৰে আশাবাদী প্ৰায় বিজয়ী বিস্ফোৰণৰ শিখৰত উপনীত হোৱাৰ আগতে ক্ষুধাগনিৰ অংশটোৰ সৈতে শ্ৰোতাৰ বুকুলৈ বিদ্ৰোহী চেতনা বিয়পাই দিয়ে। ইয়াৰ দ্বাৰা হতাশা আৰু উন্নত ভৱিষ্যতৰ জ্বলন্ত আকাংক্ষাৰ মাজৰ সংযোগ প্ৰতিফলিত হয়। গীতৰ কথাৰ গভীৰতা। শীতৰে সেমেকা ৰাতিৰ পুনৰাবৃত্তি। শীতৰে সেমেকা ৰাতি বাক্যাংশই পৰিৱেশৰ কঠোৰতা আৰু তাৰ পুনৰাবৃত্তিয়ে গীতৰ চৰিত্ৰসমূহে সন্মুখীন হোৱা বঞ্চনা সম্পৰ্কে গুৰুত্ব আৰোপ কৰিছে, যিটো বাক্যই মানুহৰ জীৱনৰ এক জৰুৰী ভাৱনা আৰু দুখ কষ্ট লাঘৱ কৰিবলৈ কাৰ্য কৰাৰ এক উদাত্ত আহ্বানৰ সৃষ্টি কৰে। খেতিয়ক আৰু দিন মজুৰৰ চিত্ৰকল্প। এই শব্দবোৰে প্ৰান্তীয় আৰু শোষিত জনসাধাৰণৰ প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ কাপোৰ কানি আৰু খাদ্যৰ দৰে মৌলিক প্ৰয়োজনীয়তাৰ অভাৱে দৰিদ্ৰতা আৰু বৈষম্যৰ তীব্ৰ বাস্তৱতাক পৰিস্ফুট কৰি তুলিছে। ক্ষুধা অগনি আৰু নুফুটা আৰ্তনাদ। এই উপমাবোৰত নিপীড়িত লোকৰ আভ্যন্তৰীণ যন্ত্ৰণা আৰু উতলি থকা ক্ৰোধৰ চিত্ৰণ কৰা হৈছে। ন্যায়ৰ বাবে হাহাকাৰ আৰু নীৰৱ হ'বলৈ অস্বীকাৰ কৰাটো সেই উপমাবোৰে মূৰ্ত কৰি তুলিছে। মিঠা নিৰাপত্তা। সেমেকা শীতৰ নিস্তব্ধতা সত্ত্বেও গীতটোত মিঠা যেন এটি নিৰাপত্তা হওঁ বাক্যাংশত আশাৰ জিলিকনি আছে। গীতিকাৰে অভাৱগ্ৰস্তসকলৰ বাবে উষ্ণতা, আৰাম আৰু শক্তিৰ উৎস হোৱাৰ আকাংক্ষা কৰে। উন্নত ভৱিষ্যতৰ এই আকাংক্ষাই ঐক্য আৰু সামূহিক কাৰ্যৰ আকাংক্ষাক ইন্ধন যোগায়। সুধাকণ্ঠৰ পুনৰাবৃত্তি। উল্লেখ্য যে গীতটোত সুধাকণ্ঠ শব্দটো 4বাৰকৈ পুনৰাবৃত্তি হৈছে, যিয়ে শ্ৰোতাক সমাজত সুধাকণ্ঠৰ বা অমৃত কণ্ঠৰ প্ৰয়োজন আৰু তাৰ গুৰুত্বৰ কথা কয়। ভূপেন হাজৰিকাই যেন কণ্ঠৰুদ্ধ কোনো সুগায়কৰ বাবে সুধাকণ্ঠ হ'ব খুজিছিল, যিয়ে গাব প্ৰভাত আনিব পৰা এটি অমৰ গীত। কিন্তু তাৰ আগতেই কণ্ঠৰুদ্ধ হোৱা গায়কৰ সেই গীত গোৱাটো কদাপি সম্ভৱ নহ'ল। শীতৰে সেমেকা ৰাতি গীতটোৰ বিষয়ে ভূপেন হাজৰিকাই নিজেই কৈছিল, গুৰুতৰ অসুখত দীপালী বৰঠাকুৰৰ কণ্ঠ চিৰদিনলৈ ৰুদ্ধ হৈ পৰাৰ খবৰটো পোৱাত গীতটিত দীপালী বৰঠাকুৰৰ প্ৰতি সমবেদনাৰে অন্তিম স্তৱকটো তেখেতে যোগ কৰিছিল। শীতৰে সেমেকা ৰাতি গীতটি দৰিদ্ৰতা আৰু অন্যায়ৰ বিৰুদ্ধে এক শক্তিশালী প্ৰতিবাদী গীত। ইয়াৰ মৰ্মান্তিক গীতৰ কথা আৰু চিৰসেউজ সংগীতৰ জৰিয়তে
গীতটোৱে দৰিদ্ৰ লোকসকলৰ সংগ্ৰাম আৰু অধিক মানৱীয় পৃথিৱীৰ বাবে তেওঁলোকৰ হাবিয়াসক ধৰি ৰাখিছে। গীতটোৱে এক আহ্বানৰ ৰূপত কাম কৰে, নিপীড়িতসকলৰ দুৰ্দশাক চিনি পোৱাৰ কথা কয়। সকলো মানুহেই যাতে মৰ্যাদা আৰু আশাৰে জীয়াই থাকিব পাৰে তেনে সমাজ গঢ়াৰ দিশত কাম কৰিবলৈ জনোৱা আহ্বানেৰে সমৃদ্ধ গীতটো বিদ্ৰোহী চেতনাৰ এক উদাত্ত গীত। ভাগি পৰা প্ৰজাতিৰ তুজুই একুৰা মিউমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ